Hello everyone, welcome back to my another video. আজি ভাবিছো অলপ হেয়াৰ কেয়াৰ কৰো এই কাৰণে ইয়া চিনি পাইছে সাগে এলোভেৰা জেল মই উলিয়াই ললো মই একদম ফ্ৰেশ এলোভেৰা জেল ইউজ কৰিছো ঘৰৰে হয় কিনিবলে পোৱাটো লগোৱা নাই মই ঘৰৰে গছৰ একদম ফ্ৰেশ লগাইছো কালি কাটি থৈ দিছিলো ৰঙা ৰঙাকে যে পানী এটা ওলাই হেতু যাবৰ কাৰণে মই একদিনাই কাটি পিনি থৈ দিলো আৰু ধুনিয়াকে আজি উলিয়াই ললো জেলখিনি আৰু এতিয়া এনেকে চুলিখিনি এটা এটা পাৰ্ট কৰি কৰি লগাই আছো আৰু বেলেগে লগাই দিলে অলপ বেছিয়ে ভাল হয় কিন্তু মোৰ এটা কোনো নাছিল লগাবলে হে কাৰণে নিজে লগাইছো আৰু কিমান দিন যে হল চুলিখিনিৰ একো কেয়াৰ নলোৱা তাৰ ঠিকেই নাই ঠাণ্ডা দিনত চুলিৰ যতন লোৱাটো অলপ বেছি জৰুৰী হয় কিয়নো চুলিখিনি আমাৰ ৰাফ হৈ যায় আৰু ড্ৰেন্ড্ৰাফো হয় যদি আপোনালোকে কোনোবাই উফিৰ সমস্যাত ভুগি আছে তেন্তে ডেফিনেটলি এবাৰ এলোভেৰা জেল লগাই চাব ভাল ৰিজাল্ট পাব আপোনালোকে মই একদম ডাঠি ক'ব পাৰো মানে আপোনালোকক কাৰণ মই নিজে প্ৰুফ পালো যে সেই কাৰণে মানে এতিয়া মই এইখিনি ধুনিয়াকৈ লগাই লৈ খুপা দুটা এনেকে বান্ধি পিনে ৰাখি থম এঘন্টা নহলে দুঘন্টা কিমান টাইম ৰাখে সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰে দে মই অলপ বেছি টাইম ৰাখিম আজি এইকেইদিন বতৰটো ইমান ঠাণ্ডা মই আজি লগাম কালি লগামকে থাকি গৈছিল কাৰণ ঠাণ্ডা হৈ থাকিলে মূৰটো ধুব মন নাযায় কিন্তু আজি বুলো নহব লগামেই আজি সেই বুলি লগাই ললো মই প্ৰায় 2 ঘন্টা মানৰ পিছত ধুই দিলো আৰু এয়া ফাইনেল ৰিজাল্টটো আপোনালোকে চাই ল'ব পাৰে মই সেৰাম টেৰাম একো লগোৱা নাই দে আৰু আপোনালোকে ৰিজাল্টটো দেখিছেই সাগে চুলিখিনি সিল্কি হৈছে লগতে একদম স্মুথ লাগিছে ইমান ভাল লাগিছে নহয় আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে মোৰ পেজটো ফলো কৰি দিব আৰু যদি আপোনালোকে YouTube চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব